তিনি মাহৰ অন্তত মুকলি আকাশৰ তললৈ ৰন্তু পানী ফুকন বিকাশ অসম ১১০ দিনীয়া কাৰাৰুদ্ধ জীৱন কটাই কি অভিজ্ঞতা ল'লে বীৰ লাচিত সেনাৰ দুই নেতাই ন্যায়ৰ হকে মাতমতৰ বাবেই কাৰাগাৰত বন্দী হ'ব লগা হৈছিল দুই নেতা বৃহস্পতিবাৰে তিনিচুকীয়া জিলা কাৰাগাৰৰ সন্মুখত আৱতৰীয়া দেৱালী জুবিন গাৰ্গৰ ন্যায়ৰ হকে মাত মতাই অপৰাধ হৈ পৰিছিল বীৰ লাচিত সেনাৰ দুই নেতা ৰন্তু পানী ফুকন আৰু বিকাশ অসমৰ বাবেই জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোক লৈ চৰকাৰক সমালোচনা কৰি অহাৰ বাবেই ৰঙাঘৰৰ আলহী হ'ব লগা হৈছিল ৰন্তু পানী ফুকন আৰু বিকাশ অসম দুই নেতা কাৰাবন্দী হৈ থকা অৱস্থাত মুকলি কৰি দিয়াৰ বাবে দাবী জনাই আহিছিল ৰাজনীতিবিদৰ লগতে দল সংগঠনসমূহে অৱশেষত ১১০ দিন তথা ৩ মাহৰ অন্তত মুক্তি দিয়া হয় বীৰ লাচিত সেনাৰ দুই নেতাক বৃহস্পতিবাৰৰ দিনটোতেই তিনিচুকীয়া জিলাৰ কাৰাগাৰৰ সন্মুখত উদযাপন কৰা হয় আৱতৰীয়া দীপাৱলী দুই নেতাক গামোচা পিন্ধাই উষ্ম আদৰণি জনাই সতীৰ্থই জেলৰ পৰা ওলোৱাৰ পাছত দুই নেতাই ব্যক্ত কৰিলে নিজা অনুভৱ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বীৰ লাচিত সেনাৰ মুৰব্বী ৰন্তু পানী ফুকনে ক'লে যেতিয়া প্ৰচলিত ব্যৱস্থাটোৰ বিৰুদ্ধে যুঁজ আগবঢ়াই তেতিয়া সংগ্ৰামী ঠিকনাটো কাৰাগাৰেই হয় কাৰাগাৰত থকা অৱস্থাত আমি কোনো আক্ষেপ ভূক্ষেপ অসন্তুষ্টি অনুভৱ কৰা নাই কাৰাগাৰত থকা দিনকেইটাত আমি নিজকে বিশ্লেষণ কৰিবলৈ সুযোগ পালোঁ ভৱিষ্যতলৈকে এখন শক্তিশালী গণসংগ্ৰাম আগবঢ়াই নিয়াৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰিবলৈ আমি সুবিধা পালোঁ এটা কথা আপোনালোকে দেখিছে যে যেতিয়া প্ৰচলিত ব্যৱস্থাটোৰ বিৰুদ্ধে আপুনি যুঁজ আগবঢ়ায় তেতিয়াহ'লে সংগ্ৰামী ঠিকনাটো কাৰাগাৰে হয় আৰু কাৰাগাৰত যিকেইদিন আমি থাকিলোঁ ইয়াক লৈ কোনো অসন্তোষ আক্ষেপ ভূক্ষেপ আমাৰ একো নাই বা কোনো অসন্তুষ্টিও আমাৰ মাজত নাই কাৰণ এই সময়ছোৱাত আমাৰ নিজকে আত্মমন্থন চিন্তন বিশ্লেষণ কৰাৰ কাৰণে সুযোগ সুবিধা পালোঁ আৰু ভৱিষ্যতলৈকে এখন শক্তিশালী গণসংগ্ৰাম আমি কেনেধৰণে আগবঢ়াই লৈ যাব পাৰি তাৰ কিছু ৰূপৰেখা আমি প্ৰস্তুত কৰিবৰ কাৰণে সক্ষম হ'লোঁ গতিকে এইটোক লৈ কাৰণে আক্ষেপ ভূক্ষেপ নাই সমান্তৰালভাৱে বীৰ লাচিত সেনাৰ অন্যতম নেতা বিকাশ অসমে নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ক'লে জুবিন গাৰ্গে ন্যায় পাবই লাগিব এই ৩ মাহৰ যাত্ৰাটোৱে মোক বহুত কথা শিকালে অনাগত দিনত সচেতন হৈ এই জাতীয় যুঁজখনত খোজ আগবঢ়াম মানুহৰ আমাৰ এইটো দায়িত্ব কৰ্তব্য যে অনাগত দিনত যাতে জুবিন দাই ন্যায় পায় এই ৩ মাহৰ যাত্ৰাটোৱে মোক বহুতখিনি কথা শিকালে অনাগত দিনত এই জাতীয় যুদ্ধখনত মই খুব সচেতনভাৱে আগবাঢ়িম নিউজ ডেস্ক ৰিপৰ্ট NETV